চৌকিদাৰী সমষ্টিত কি ক'ব এই মুহূৰ্তত? মানে আমাৰ এই অঞ্চলত সঞ্জয় চৌকিয়াৰীৰ যিটো নেকি আমি হৰিচিঙা সমষ্টিত বাস কৰোঁ, সেইকাৰণে যেনিবা আমি সকলোৱে গম পাইছে সঞ্জয় চৌকিয়াৰীৰ বিনা আমাৰ ইয়াতে কাম নহ'ব। ডেভেলপমেণ্টৰ কাৰণে আমাৰ মহিলাসকলেও নিজৰ উন্নতিৰ কাৰণে আগবাঢ়ি আহিছে। আৰু প্ৰমোদ বড়ো ছাৰৰ যিটো নেতৃত্ব আমাৰ BTR চৰকাৰ, সেই চৰকাৰত যেনিবা আমি সকলোৱে দেখা পাইছোঁ উন্নতিৰ ফালে আগুৱাই গৈছে। আৰু আমাৰ সমস্যাবিলাক লাহে লাহে এনেকুৱাই আমাৰ এই BTR বাসীৰ কাৰণে নোহোৱা হৈ যাব। আমাৰ সমস্যাবিলাক আমাৰ কাৰণে তেওঁলোকে ভালদৰে ভাবি চাব, এনেকুৱা ভাবি আমাৰ সকলো মহিলাবিলাকে আৰু সকলো জনপ্ৰতিনিধিসকলে নিজৰ নিজৰ উদ্দেশ্য লৈ আগবাঢ়ি আহিছে। অঞ্চলৰ উন্নতিটো এতিয়া আমি দেখিব পাইছোঁ, আগতে যেনেকুৱা আছিলে এতিয়া তাতকৈ আমাৰ আগুৱাই গৈছে, সেনেকুৱা আমি দেখা পাইছোঁ। আৰু সেইকাৰণে আমি উন্নতিটো পাবৰ কাৰণে আৰু অঞ্চলৰ উন্নতি হ'ব বিচাৰি পেলাই আমি আহিছোঁ। BTR চৰকাৰৰ পৰাতো এতিয়া আঁচনিবিলাকতো এনে আহি আছে, বা এই অৰুণোদয়বিলাক পাই আছে, যিবিলাকে পাবলগীয়া তেওঁলোকে পাই আছে। আৰু এনে সৰু সুৰা যিবিলাক গাঁৱৰ বেয়া ৰাস্তাবিলাক আছিল সেইবিলাকেও এতিয়া হৈ আছে, সেইবিলাক দেখা পাইছোঁ। আৰু আজি নতুনকৈ আপুনি UPPত যোগদান কৰিলে, তাৰ আগতে ক'ত আছিলে? মই BPF-ত আছিলোঁ। BPF-ৰ প্ৰাইমাৰীৰ উমেন চেলৰ সাধাৰণ সম্পাদিকা আছিলোঁ। BPF-ৰ অস্তিত্বটো আমি এতিয়া মানে আমি যি দেখিবলৈ পাইছোঁ, মানে এই অঞ্চলত বা এই BTR-ত এতিয়া আমি সকলো এক হোৱাটো বিচাৰিছোঁ। মানে যদি আমি BTR-খন বাচাই ৰাখিব লাগে, তেতিয়া আমি সকলো এক হ'ব লাগিব, আৰু তেতিয়াহে আমাৰ BTR-খন বাচি যাব, অন্য হাতৰ পৰা আমি বাচাই ৰাখিব পাৰিম। এনেকুৱা ভাবি মানে আমাৰ BPF-ৰ মানুহবিলাকে এতিয়া যেনিবা সকলোৱে মন মিলিছে বোলে আমি প্ৰমোদ বড়ো চৰকাৰৰ লগতে আমি থাকিব ইচ্ছা কৰোঁ, বা এক হৈ আমি কাম কৰি যাবলৈ ইচ্ছা কৰিছোঁ, আৰু এনেকুৱা।